Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে। আজি এটা নতুন ভিডিও লৈ আহিছো। ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেন্ট কৰিব। আগৰ ভিডিও যদি আপোনালোকে চোৱা নাই তেতিয়ালে আগতে দিয়া ভিডিওখিনিও আপোনালোকে চাব। আৰু বলকচোন এতিয়া ভিডিওটো আৰম্ভ কৰো। বহুত দিন ভিডিও আপলোড কৰাই নাছিলো আৰু আজি সেইকাৰণে ৰেচিপি ভিডিওটো বনোৱা হয় দুটামান তিনটামান ভিডিও তেনেকা দিয়া আছিল আৰু আজি তেনেকুৱাই এটা ভিডিও বনাম আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক এতিয়া মই বস্তুখিনি কাটি মেলি যোগাৰ কৰি লওঁ আৰু ভিডিওটো আপোনালোকে চাই থাকক পিয়াজখিনি কাটি লৈছো আগতে পিয়াজখিনি কাটিলো আৰু হৈ যাব এতিয়া ধুনীয়াকৈ সৰু সৰুকৈ কাটিব লাগে পিয়াজখিনি বহুত সৰু সৰুকৈ কাটিব লাগে তেতিয়া বেছি ভাল হয় মই সেইকাৰণে বস্তু বনালে সদায় পিয়াজখিনি সৰু সৰুকৈ কাটো এতিয়া এইকেইটা গুচাই ল'ব লাগিব এইকেইটা কাটোতে একদম হাতত আঠা লাগি গ'ল মানে একদম পুৰা উপায় নাই বনাব লাগিব কাটি লওঁ আৰু এটা আছে আৰু কাটিবলৈ সেইটো কাটি লৈছোঁ এইকেইটা হৈ গ'ল কাটি এদিনটা কাটিলোঁ এতিয়া এইকেইটা থৈ লওঁ আৰু ধুই লওঁ গোটেই হাতখন আঠা আঠা হৈ গ'ল একদম এতিয়া নহৰু আৰু আদাখিনি গুচাই ল'বলৈ আছে সেইখিনি গুচাই লওঁ এইকেইটা বইল কৰি ল'লোঁ আলু আৰু কাচকলটো বইল কৰি ল'লোঁ এইফালে চাওক এইখিনি এতিয়া মই বইল কৰি ল'লোঁ তেলখিনি গৰম হ'ল আৰু এতিয়া মই পিচি থৈছিলোঁ যে পিঁয়াজখিনি এতিয়া ইয়াতে দি দিম তেজপাতখিনি দিম এতিয়া
হ'ল আৰু ৰঙা হৈ গ'ল, ভজা হ'ল। এতিয়া ইয়াতে পিচি থোৱা বিলাহীখিনি দিম। এইখিনি হৈছে আৰু অলপ টাইম লাগিব। এইখিনি ভজা হ'ল আৰু এতিয়া ইয়াতে দি দিছোঁ। হৈ যাব এতিয়া, ৰঙা হৈছে আৰু এইফালে এইখিনি হোৱা নাই। ইয়াতে অলপ পানী দিম। তেলখিনিতে আৰু অকণমান ঘি দি পেলাই এতিয়া ইয়াতে এইখিনি পিঁয়াজখিনি লগতে কেঁচা পিঁয়াজ অকণমান দি দিছোঁ।
খাই চাওঁ কেনেকুৱা হৈছে গোটেইখিনি ফাৰ্ষ্টে পনীৰ আৰু পনীৰ চব্জিখিনি খাই লওঁ সেইখিনি বিৰাট টেষ্টি হৈছে ভাল লাগিছে খাই আৰু পিটিকাখিনি খাইছোঁ এইখিনিও বহুত ধুনীয়া হৈছে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু নতুনকৈ আহিছে যদি তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব এতিয়ালৈ বাই বাই আকৌ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ বাই বাই